সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন দিন আৰু ৰাতিপুৱাই চকু ফুলিয়ে আছে ৰাতিপুৱাই ওলাই আহিছোঁ বজাৰ কৰিবলৈ আমাৰ ইয়াতে সপ্তাহিক বজাৰ থাকে যে তাতে লোকেল বস্তু পোৱা যায় লোকেল সৰু আলুগুটিটো যে সেইটো বিয়াৰ কাৰণে এইফালে ভাইটি তুলৈ ভাইটি তুলেন্দ্ৰ মিলি ভাইটিক লৈ আহিছোঁ আজি তাকে মানে চব কামত এইকেইদিন বহুত হেল্প হৈছে তাক মানে ফিউচাৰত মই বহুত হেল্প কৰিমগৈ দেই ইমান হেল্প কৰাৰ কাৰণে কাৰণ কোনোবা এনেকৈ লৈ যোৱা মানুহ থাকিলে মানে ভাল হয় বহুতখিনি বস্তু ইজি হৈ যায় বাইপাছৰ ওচৰৰ এই পাহাৰখন যেতিয়া এনেদৰে ওলাই থাকে এই ৰাস্তাটোত গৈ বহুত ভাল লাগে পুৰা এইটো টেক অফ হৈছে ফ্লাইট এই এয়াৰপৰ্টটো এইফালে আছেগে মানে এইফালে এই ফ্লাইটখন মানে কেমেৰাত ধৰিব পৰা নাই বজাৰ কৰি মেলি বাহিৰে ৰূপালী নানীহঁতৰ ঘৰত কইনা ভাত খোৱা মাতিছিলে কইনা ভাত খোৱাও খাই আহিলোঁ ৰূপালী নানীয়ে বহুত ধুনীয়াকৈ বনাইছিলে মই নানীক কৈছিলোঁ পাৰিলে মানে বইলে বনাওক কাৰণ মই এইকেইদিন তেল মছলা অকণমান এভইড কৰি আছোঁ নানীয়ে ধুনীয়াকৈ বনাইছিলে আলু পিটিকা তাৰপিছত বন্ধাকবি বইল তাৰপিছত চিকেনটো লাও লগত অমিতাৰ লগত নাছিলে এনেকৈ লাওৰ লগত আছিলে ইমান ধুনীয়াকৈ বনাইছে মানে বহুত ভাল লাগিলে আৰু খাই তাৰপিছত আজি মানে ৰাইজৰ সেৱাও আছে সেৱা মানে আমাৰ ইয়াত ওচৰে পাজৰে যিখিনি ৰাইজ আছে ৰাইজৰ লগত মানে আলোচনা কৰিব বিয়াখনক লৈ তাৰপিছত যিখিনি আপং বনাইছিলে সেই আপংখিনি টিংকা এটা কৰিব আপং টিংকাং বুলি কয় মিচিঙত মানে আপংটো কেনেকুৱা হৈছে ভাল হৈছে নে বেয়া হৈছে সেই ৰাইজে আজি টেষ্ট কৰিব যে সেয়া বিয়াত দিবলৈ পাৰিবনে নোৱাৰে তাৰ কাৰণে মই এতিয়া গা পা ধুই ৰেডি হ'ব লাগে চাদৰ মেখেলা পিন্ধিব লাগে কাৰণ আজি ৰাইজক লগতে সেৱাও লোৱা হ'ব বিয়াখনক লৈ এতিয়া গা নোধোৱাৰ আগত যিখিনি কৰিব আছে সেইখিনি অকণমানকৈ কৰি আছোঁ কাৰণ হাতত টাইম নাই কাৰণ কাম বহুত আছে এনেকুৱা ফিল হৈছে মানে মই টাইম বহুত আছে বুলি ভাবি মেলি লাহে লাহে কৰিম এনেকৈ ভাবি আছিলোঁ কিন্তু নহয় সেনেকুৱা এইটো ভুল নকৰিব মোৰ নিচিনা মানে টাইম আছে কৰিম আৰু বাট এইটো নহয় টাইম নাই একদম এটাকৈ অকণমানকৈ কৰি থাকিব লাগে মই মানে কৰা নাছিলোঁ যে এতিয়া পূৰা মানে ইফালে দৌৰিবলগীয়া হৈছে আৰু আজি পেণ্ডেলৰ কাৰণে ফাৰ্ষ্ট খুঁটাটো পুতিলে আৰু ফাৰ্ষ্ট খুঁটাটো পুতোতে যাতে বিয়াখন ভালদৰে হৈ যায় সেইকাৰণে মা আৰু পাপাই ভগৱানৰ নামত চাকি এগছ জ্বলাই তামোল পাণ এগছি আৰু অৰিহণা কিবা এটা দি প্ৰাৰ্থনা কৰিছে যাতে প্ৰথম খুঁটাটো দিওঁতে গোটেই বিয়াখন ভালদৰে হৈ যায় কাৰণ বিয়া এখন বুলি ক'লে বহুত টেনশ্যন থাকে সৰু সুৰাকৈ হ'লেও আৰু এইফালে পৰা আপং কাৰণে তাচুক কাক কাটি সকলোৱে মিলি বনাই আছে কাৰণ এই তাচুকটোত পৰা আপং চাকিব বহুত ডাঙৰ হ'ব লাগে ইয়াতে ডাঙৰ হ'লেহে এগালমান চাকিব পাৰে ইফালে ফাইনেলি ৰেডি আৰু বনাই ন লাষ্ট ফিনিচিং বাকী নেকি এইটো তাচুক ইয়াত টোটেল কিমান কেজিমান যাব আপং এবাৰত হাকাকৈ 60 টোপোলামান যাব ন মানে মিনিমাম 1.5 কুইণ্টেলমান যাব এই হেৰিটোত এটা টোপোলাত মানে 5 কেজিৰ ওপৰত থাকে চবেই আহি গ'ল মই ওলাই মেলি ৰেডি সেৱা কৰিবলৈ একচুৱেলি বাহিৰত বহুত মানুহ আহি আছে যে সেইকাৰণে অকণ সৰুকৈ খাইছোঁ চুলিখিনি শুকুৱাই নাই সেইখিনি অকণমান হেয়াৰ ড্ৰায়াৰ মাৰিব পৰা হ'লে ভাল আছিলে এতিয়া যাওঁ আৰু সেৱা কৰিবলৈ সেইখিনি মাৰ চাদৰ মেখেলা এযোৰে পিন্ধিলোঁ মোৰখিনি গোটেই জাপি পিন্ধি ভৰাই দিলোঁ যে সেইকাৰণে উলিয়াব নহ'লে এখন হেৰি এৰী সূতাৰ হয় মিচিঙে হয় ভাল লাগে এইফালে নানীয়ে বনাই আছে ৰাইজৰ কাৰণে গাহৰি মাংস আৰু লাই শাক ভাজি আপং টিংকা ডাকৰ কাৰণে সেইফালে পৰা আপংটো সেয়া চাকি আছে ৰাইজক সেৱা কৰি আশীৰ্বাদ লৈ আহি গ'লোঁ এতিয়া আপংটো খাই চাব কেনেকুৱা হৈছে কোনো টেষ্ট কৰা নাই বৰ্তমানলৈকে আপংটো আই হোপ আপংটো ভাল হ'ব লাগে আপংটো বনোৱা দেখিছিলে নহয় সেই বহুদিন আগত এমাহ নহয় চাগে এমাহৰ আগতে বনাইছিলে পৰা আপংটো টেষ্ট কৰিব আজি নগিন আপংটো নহয় ওচৰ চুবুৰীয়া যিমান আছে আমাৰ এইখিনি সমাজৰ এই গোটেইখিনি আহিছে কাৰণ এইটো মানে নিয়ম হয় আৰু এনেকৈ বিয়াৰ আগত এসপ্তাহ 10 দিন আগত যেতিয়া কৰে আৰু কিছুমানে এদিন আগতো কৰে কিছুমানে দুদিন আগতো কৰে নিজৰ যাৰ যেতিয়া সুবিধা হয় সেনেকুৱাকৈ কৰে চ' এতিয়া ময়ো টেষ্ট কৰি চাম কেনেকুৱা হৈছে বা আপংটো নহ'লে বিয়া খাবলৈ আহি পিনে আপংটোৱে মানে আমাৰ মিচিং মানুহৰ সেইটো মেইন হয় যে সেইটো লাগেই আজিকালি কিছুমানে নকৰে বাট অকণমান হ'লেও সেইটো লাগে আৰু যেতিয়া দৰা কইনা সেইবোৰ নিয়ম কৰে তেতিয়াতো আপংটো লাগে নগিন আপংটো লাগে তেতিয়া বাটা আপংটো ভাল হৈছে নাই আপংটো কাপি দা নাই ভাল হৈছে নাই মিঠা তিতা কিবা
হা ভাল হৈছে খাই চালে গম পাওঁ নাই ভাল হ'লেই হ'ল আৰু আপংটো ৰাইজে বনোৱা আপং বাহিৰত চবেই এতিয়া আপং টেষ্ট কৰি আছে মই কৰা নাই বৰ্তমানলৈ আৰু চবেই আপংটো ভাল হৈছে বুলি কৈছে খালি কালাৰটোহে মই অকণমান ছেটিছফাই নহয় একদম পূৰা ধুনীয়া ৰেড কালাৰ এটা হয় যে সেইটো টাইপ হোৱা নাই মে বি চাইটো পুৰোতে কিবা গণ্ডগোল হ'ল চাগৈ কিন্তু চবেই কৈছে যেতিয়া ডাঙৰ হেৰিটোত চাকা হয় তেতিয়া কালাৰটো ধুনীয়া হ'ব আজি মানে অলপ লৰালৰিকৈও চাকিছে যে অলপ লৰালৰিকৈ চাকিলে মানে কালাৰটো অকণমান ব্লেকিছ টাইপৰ হয় যে সেইটোৱে চাওঁ কি হয় মই টেষ্ট কৰিলে গম পাম বাট মিঠা তিতা ধুনীয়া মানে টেষ্টটো ভাল হৈছে বুলি কোৱা মানে গম পায় মনটো ভাল লাগিছে আৰু সেইটোৱে মানে চবতছে ডাঙৰ টেনশ্যনতে থাকে আপংটো খাবলৈ কেনেকুৱা হ'ব যদি ইমান কুইণ্টেল 2 কুইণ্টেলমান চাউলৰ আপং বনাই যদি সেইটো বেয়া হৈ যায় বহুত দুখ লাগিব বহুত দুখ লাগিলে হয় মানে আৰু বিয়া আমাৰ মিচিং বিয়া বুলি ক'লে মিচিং বিয়াৰ আপংটোৱে মেইন হয় আজি হৈছে নেক্সট ডে কালি বেছি ভিডিঅ' কৰা নহ'লে আৰু আজি আহিছোঁ এতিয়া পাৰ্লাৰলৈ সীমাবাৰ পাৰ্লাৰলৈ চুকুলি ভৰিয়াতে হয় ন এইডোখৰ চুকুলি ভৰিয়াত হয় চুলিখিনি মানে বহুত ফাটি গৈছে সেইকাৰণে অকণমান আগটো বোলো কাটি দিওঁ পাৰ্লাৰৰ পৰা আহি বাহিৰে বাহিৰে য়ায়ৰ তাঁতৰ ওচৰলৈ আহিলোঁ পথাৰত যে দেখুৱাইছিলোঁ য়ায় এগৰাকী সেই য়ায়ৰ চবতছে সৰু নুমলীয়া য়ায় হয় এইফালে তাঁতৰ আন্ধাৰ হৈছে মানে লাইটটো এটা লাইটত জ্বলি আছে যে বাহিৰত কেঁচুৱাকেইটাই কান্দি আছে এইফালে য়ায় ভিডিঅ' লাইট এইফালে তাঁতৰ সেৱা কৰিব আহিলোঁ এইফালে পোৱালীকেইটা সেইফালে ভাৰ বান্ধি আনিছে বা বয় চিদা বা বয় কাক বাবা সেইফালে তৰাপাত আজি হৈছে নেক্সট ডে আৰু ৰাতিপুৱা শুই উঠি চকুটুকু ফুলিয়ে আছে আৰু পেণ্ডেলৰ কাম অলৰেডি ষ্টাৰ্ট হৈ গৈছে ইফালে মানে আধাখনীয়া হৈ আছে ষ্টাৰ্ট কৰিছে আৰু পাৰ্চেল এটা আহিলে ৰাতিপুৱাই সেইটো দেখুৱাব মন গ'ল কণজহা মাংস ব্ৰেণ্ডৰ বহুত আগতে মাংস ব্ৰেণ্ডৰ দেখাইছিলোঁ মানে সেই দাদাৰ কণজহাবোৰ ভাল পাইছোঁ কাৰণে বিয়াৰ কাৰণে একচুৱেলি দাদাৰ পৰা অৰ্ডাৰ কৰিছিলোঁ দাদাই মানে মই কিনিম বুলি কৈছিলোঁ কিন্তু গিফ্ট হিচাপে দি পঠিয়াইছে এইখিনি আৰু থেংক ইউ ছ' মাছ দাদা এইখিনি কলা বৰা এইখিনি কণজহা তেওঁলোকৰ ফাৰ্ম ফ্ৰেছ হয় যে সেইকাৰণে মই তেওঁলোকৰ পৰা লৈছোঁ এনেও দোকানৰ পৰাও কিনিব পাৰে কিন্তু ফ্ৰেছ অৰ্গেনিক বস্তুৰ কাৰণে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে মাংসৰ পৰা আৰু দিগন্ত দাই গাহৰি মাংসৰ আচাৰ এটাও দি পঠিয়াইছিলে এইটো মাংস ব্ৰেণ্ডৰ পৰ্ক পিকল স্মক পৰ্ক চিকেন যিকোনো সকলোবোৰ পাব মই অলৰেডি খুলি পিনে খালোঁৱে বহুত টেষ্টি আছিলে আধা খালোঁ আৰু এনেকুৱা ফ্ৰেছ অৰ্গেনিক বস্তুবোৰ খাব পালেতো এনেও ভাল লাগে বহুত পাৰ্চেল আছে এইখিনিও খুলিব আছে তাৰপিছত ঘৰৰ গোটেই বস্তুবোৰ বাহিৰলৈ উলিয়াই দিয়া হৈছে সেইকাৰণে গোটেই বাৰ্ণাটো চিজিল হৈ থকা নাই এইবিলাক চিজিল কৰিব লাগে চ' এতিয়া আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে লিংকটো ডেছক্ৰিপশ্যনত আছে কণ্টেক্ট নাম্বাৰ এইটো মানে মই ফাৰ্ম ফ্ৰেছ অৰ্গেনিক বস্তুৰ কাৰণে বিয়াৰ কাৰণে স্পেচিয়েলি তেওঁলোকৰ পৰা অৰ্ডাৰ কৰিছোঁ এই কণজহা আৰু বহুত প্ৰডাক্ট আছে তেওঁলোকৰ লগত সেই ডেছক্ৰিপশ্যন লিংকটোত গৈ ইনষ্টাগ্ৰামত চেক কৰিলে পাই যাব কি প্ৰডাক্ট আছে চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আকৌ লগ পাম নেক্সট এটা ভ্লগত ডাইৰেক্ট চাগে মেহেন্দি ভ্লগটোতে লগ পাম কাৰণ মই এইকেইদিন বোলো বহুত অলপ বিজি আছোঁ ইফালে এবাৰ সিফালে এবাৰ মানে যাবলগীয়া হৈছে এভৰি কামত নিজে দৌৰিবলগীয়া হৈছে সেইকাৰণে চ' আজিলৈ হ'ব আকৌ লগ পাম নেক্সট এটা ভ্লগত